এই মুহূৰ্তত দিবলৈ আন এক ব্ৰেকিং নিউজ। দলগাঁৱৰ চুকাবাহী গাঁৱত ভয়ংকৰ মাৰপিটৰ ঘটনা, আহত হৈছে কেইবাজনো লোক। ঘটনা সন্দৰ্ভত ইতিমধ্যে দলগাঁও থানাত এজাহাৰ দাখিল। দলগাঁও থানাৰ অন্তৰ্গত চুকাবাহী গাঁৱত মাটিবাৰীক কেন্দ্ৰ কৰি 24 আগষ্ট সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা। চিচি কেমেৰাত বন্দী হৈছে মাৰপিটৰ দৃশ্য। অভিযোগ অনুসৰি আলী আকবৰ নামৰ ব্যক্তিগৰাকীৰ ঘৰত দিন দুপৰতেই অনাধিকাৰ প্ৰৱেশ কৰি হাতত চোকা অস্ত্ৰ লৈ পানে মাৰিবলৈ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী আলী আকবৰে জানিবলৈ দিয়া মতে এই আক্ৰমণত তেওঁৰ লগতে ভাতৃ আলিমুদ্দিন গুৰুতৰভাৱে আহত হয়। অভিযোগ মতে এই আক্ৰমণৰ ঘটনাত মহিলাসহ 6জনকৈ লোক আহত হৈছে। আহতসকল ক্ৰমে আলী আকবৰ, আলিমুদ্দিন, দিলদাৰ হুছেইন, ৰাখিমা, কাজলী খাতুন আৰু চাইফুল ইছলাম। আক্ৰমণৰ কিছু দৃশ্য ভুক্তভোগী আলী আকবৰৰ ঘৰত চিচি কেমেৰাত বন্দী হৈছে। এই ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনা সন্দৰ্ভত ন্যায় আৰু তদন্তৰ দাবী জনাই দলগাঁও থানাৰ আৰক্ষী বিষয়াগৰাকীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী আলী আকবৰে। ইতিমধ্যে আলী আকবৰে মহিলাসহ 10জনকৈ লোকৰ বিৰুদ্ধে দলগাঁও থানাত এজাহাৰ দাখিল কৰিছে। আনহাতে আলী আকবৰৰ ভাষ্যমতে পত্নীৰ মৃত্যুৰ পিছতেই নিজৰ সম্পত্তিৰ ভাগ পুত্ৰ কন্যাৰ মাজত ভগাই নিদিয়াৰ বাবেই তেওঁক এই আক্ৰমণ কৰাৰ লক্ষ্য কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতেই নিন্দা জনাইছে দলগাঁৱৰ একাংশ ৰাইজে। আমার নাম আলী আকবর, আমার ঘর চুকাবাহী। মোর ছোৱালীবিলাক যাই পেলাই এই মামনি আৰু কাশেম আলী আৰু তালেব আলী যাই পেলাই মোৰ নলীত ডিঙি ধৰিলে। মোৰ ল'ৰা মানে হেঁচা মাৰি ধৰি পেলাই মাৰি পেলাব। মাৰি পেলাই মোৰ মাইকী মৰি গেল, ঢুকাই গেল, মই অসুস্থ হৈ যাম, মাৰি পেলাই দিব। মাৰাৰ পিছত ইহঁতে সম্পত্তি ভগাই ল'ব। জোনাবালী আমাৰ ঘৰত আহিল, আহি পেলাই দেখাই আছে, কয় এই বেট দেখিছা নেকি? বেট দেখিছে নেকি? মাংস তৰকাৰী বনাই লৈ আহিছে, এইবিলাক খাম আৰু তহঁতক কোবাম, এইবিলাক কৈ আছে। জোনাবালী জোঁৱাই 1 নম্বৰ 2 নম্বৰ বৰুৱা ঝাৰ আমাৰ জোঁৱাই আৰু খুচতা খাতুনক শিকাই দি আছে, এই তাক মাৰি পেলা। মাৰিব মানে মোৰ মাইকী মৰি গৈছে, এতিয়া মোক মাৰি পেলালে মোৰ সম্পত্তিটো ভাগাই ল'ব। এতিয়া আমাৰ 2টা অভাৰ গাছ আছে, এই অভাৰ গাছ 2টা আমি বিক্ৰী কৰিছোঁ। নিজৰ মাইকী মৰিছে, এতিয়া আমাৰ টকা পইচা নাই, আমি কাৰ তাত যাম? হাজিৰ কৰিবাৰ যাম নেকি? আমি মাটি থাকিলেও তো এতিয়া পইচা নাই। আমি অভাৰ গাছ 2টা 12,000 টকাত বেচিছোঁ। বেচাৰ পিছত ই যাই পেলাই কয়, এই বুঢ়া তই গাছ কিয় বেচিলি? এই কথা কৈ মোক 2টা ঘুচি মাৰি দিলে আৰু কয় তাৰ মাইকী কয় বুঢ়াক লাট মাৰিব লাগিব, এই তালেবালীৰ মাইকীটো। তাৰপিছত আমি যাই পেলাই দৈবাম থানাত কেছ কৰিলোঁ। কেছ কৰাৰ পিছত দৈবাম থানাৰ কেছ কৰাৰ পিছত অচি ছাৰ নাই, পুলিচৰ হাতত কাগজ পাতি দি আহিলোঁ, মেডিকেল কৰিলোঁ। আকৌ পুলিচে কৈছে তই 10টা বজাত আহিবি। আমি 10টা বজাত আজি যাই আছোঁ। যাৱাৰ পিছত আমি এটা গাড়ী ভাড়া কৰি লৈ গৈছোঁ, গাড়ীখন ঘূৰাইলে নাঠি দি বাৰী কৰি আছে। ঘৰত যাই আমাৰ চিচি কেমেৰাৰ তলত গাড়ীটো ঘূৰাই লৈ আহিলোঁ। চিচি কেমেৰাৰ তলত আমাক মাৰিলে। আমাক মাৰাৰ পিছত এই যে বেলাক ডেগাৰ মাৰিলে, এই যে ইয়াতে ঘুচাইলে আৰু কাপোৰ কানি ছিঙি দিলে, মাৰিলে। এই তালেবালী পুত্ৰ তালেবালী, তাৰপিছত এই যে আজিৰ ৰহমান, তাৰপিছত শহীদুল, তাৰপাতে খুচতা খাতুন, মামনি খাতুন, মাজদা খাতুন, চবেই আমাক মাৰিলে 10টামান বজাত। তাৰপিছত তাৰপিছত মোৰ ভায়েক গাই যাই পেলাই মোক ফিৰাফিৰি কৰি আছে, সিহঁতক ফিৰাফিৰি কৰিছে। এই গাঁত খোৰা খন্তা আছে না, এই খন্তা দি পেলাই মোৰ ভাইৰ মাথা মতে মাৰি দিলে। মাৰিছিল মোক, কিন্তু নাগিলে মোৰ ভাইক। মোক মানে মাৰ্ডাৰ কৰিবলৈ গৈছিলে সিহঁতে। এতিয়া আমি দলগাঁও থানাত যাই আছোঁ। এজাহাৰ দিব মানে এজাহাৰ লিখিলোঁ, আমি উকিল দিয়ে লিখি পেলাই এতিয়া থানাত দিম। বিচাৰ এতিয়া থানাৱালা কৰিব, আমাৰ মামা হেমন্ত ছাৰে কৰিব লাগে। হেমন্ত ছাৰে এতিয়া আমাৰ ঘৰৰ চতুৰ্ফালে ইহঁতে মানুহ মানে ইহঁতে ৰখি আছে, আমি গ'লে মাৰি পেলাই দিব। গতিকে মামা আমাৰ বিচাৰটো কৰি দিব লাগে। মামা আপুনি বিচাৰটো কৰি দিয়ক, আমাক ঘৰত যাবলৈ ব্যৱস্থা কৰি দিয়ক, আমাক ব্যৱস্থা কৰি দিয়ক মামা, আমাক ব্যৱস্থা কৰি দিয়ক মামা, আমাক ব্যৱস্থা কৰি দিয়ক মামা, আপোনাৰ অনুৰোধ কৰিছোঁ মামা, আমাক ব্যৱস্থা কৰি দিয়ক। থানাৱালা পঠাই সিহঁতক ধৰি আনক, ধৰি আনে মোক বিচাৰ কৰি দিয়ক।
এওঁৰ ল'ৰা তালেবালী আৰু তাৰ তালেবালীৰ লগত আৰু কয়েকজন আছিল থকাৰ পিছত বাপেকেজকে এনেকুৱা মাৰিলে সিটো মানে বাপ বাচি থকাৰ অৰ্থ সম্পত্তি নাপায় বাক মৰাৰ পিছতহে পাব আৰু যিখিনি দেৱাৰ উচিত সেইখিনি দিছে বাৰীঘৰ উঠাই আছে তথাপি যে ইয়াক মানে এটেম্পটো মাথাত তাৰমানে মাথা কৰিবৰ কাৰণে গৈছিল কিন্তু অলবৰ কাৰণে সি বাচি গ'ল তাৰ সৰু ভাই আলিমুদ্দি যোৱাৰ কাৰণে তাৰ মানে তাৰ আলিমুদ্দিত আঘাত লাগিল কিন্তু সি বাচি গ'ল গতিকে আমি এইটো জঘন্য কাৰ্য মানে ল'ৰা হৈ যে বাপেকক মৰাটো এইটো আইনত নাই আৰু পৃথিৱীতো নাই এইটো গতিকে আমি এইটোৰ বিচাৰ আমি সমাজৰ মানুহে চাইছোঁ খুজিছোঁ